নমস্কাৰ এছামিজ ৰেচিপিজ এণ্ড ব্লগছৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম। আজি মই বনাম মাংসৰ আচাৰ। তাৰ বাবে লৈ লৈছোঁ মই এয়া হাড় নোহোৱা মাংস অলপ লৈ লৈছোঁ, এপোৱামান হ'ব। চিকেন লৈ লৈছোঁ মই সৰু চামুচেৰে 2 চামুচ চফ লৈ লৈছোঁ, জিৰা লৈছোঁ মই 2 চামুচ, মিঠি গুটি লৈছোঁ মই 1 চামুচ, ধনিয়া লৈছোঁ 2 চামুচ, লগতে শুকান জলকীয়া 4টা লৈ লৈছোঁ। ইফালে সোৱাদ অনুযায়ী নিমখ লৈছোঁ, ৰেড চিলি পাউডাৰ লৈছোঁ আৰু হালধি গুড়ি। ইফালে মই হোৱাইট ভিনেগাৰ লৈ লৈছোঁ, এইখিনি লাগিব আমাক। এতিয়া মই গেছৰ ফ্লেমটো অন কৰি লৈ এখন টাৱা গৰম হ'বলৈ দিছোঁ। ইয়াতে মই গোটা মছলাখিনি গোটেইখিনি দি দিছোঁ, জলকীয়া কেইটাও দি লৈছোঁ মই, শুকান জলকীয়া কেইটা। এতিয়া মই অকণমান সময় এইখিনি ৰ'ষ্ট কৰি ল'ম। মোৰ হৈ গৈছে, এতিয়া মই এইখিনি নমাই পেষ্ট কৰি থৈ দিম। এই একেখন টাৱাতে মই অকণমান মিঠাতেল দি লৈছোঁ মাংসখিনি ফ্ৰাই কৰিবলৈ। তেলখিনি মই গৰম হ'বলৈ দিছোঁ। তেলখিনি গৰম হৈছে, এতিয়া মই মাংসখিনি এনেদৰে দি দিছোঁ ফ্ৰাই কৰিবলৈ। মই এনেদৰে মাংসখিনি দি দিছোঁ। এতিয়া মই সোৱাদ অনুযায়ী ইয়াতে নিমখ এড কৰিছোঁ, লগতে হালধি দি দিছোঁ মই এনেদৰে। এতিয়া মই ভালদৰে এইখিনি লৰাই ভাজি ল'ম। এইখিনি মই ভালদৰে ফ্ৰাই কৰি ল'ম, 90% সিজি যোৱাকৈ ফ্ৰাই কৰি ল'ম মই। ভালদৰে মই লৰাই দিছোঁ। এতিয়া মই লৰাই ফ্ৰাই কৰি লোৱা হৈ গৈছে প্ৰায়। এতিয়া মই এইখিনি এখন প্লেটত নমাই ল'ম। সেই একেখিনি তেলতে মই বাকী ৰৈ যোৱা মাংসখিনি এনেদৰে আকৌ দি দিছোঁ। আগৰ দৰে মই এইখিনিও ফ্ৰাই কৰি ল'ম। নিমখ দি দিলোঁ মই সোৱাদ অনুযায়ী আৰু হালধিও দি দিলোঁ মই একেলগে। এতিয়া মই আগৰ দৰে এইখিনিও ফ্ৰাই কৰি ল'ম। হৈ গৈছে এইখিনিও। ভিডিঅ'টো দীঘলীয়া হ'বৰ কাৰণে মই এইটো স্পীডত দেখুৱাই দিছোঁ এইখিনি। এতিয়া মই এইখিনি দেখুৱাব পাহৰি গৈছিলোঁ, আদা আৰু নহৰু মই এনেদৰে কাটি লৈছিলোঁ, এইখিনিও মই একেলগে তেলত অকণমান ফ্ৰাই কৰি ল'ম। নিদিলেও হ'ব, অপশ্যনেল হয়, কিন্তু দিলে খাবলৈ বেছি ভাল লাগে, সেইকাৰণে দিছোঁ মই। হৈ গৈছে, অকণমান ভাজিলে হৈ যাব। মই এয়া প্লেটত কাঢ়ি থৈছোঁ এইখিনিও। এতিয়া মই এটা পৰিষ্কাৰ বাতি এটা লৈ লৈছোঁ, লৈ মই ইয়াতে গোটেই মাংসখিনি দি লৈছোঁ। ভাজি ৰখা মাংসখিনি দি লৈছোঁ, তাত মই ভাজি ৰখা আদা আৰু নহৰুখিনিও দি দিছোঁ একেলগে। এতিয়া মই নিমখ আৰু ৰেড চিলি পাউডাৰখিনি দি দিছোঁ, সোৱাদ অনুযায়ী নিমখখিনি দি ল'ব আপোনালোকে। এতিয়া মই
roast কৰি থোৱা মছলাখিনি মিক্সিত পেষ্ট কৰি লৈছিলো সেইখিনি মই দি দিছো মই একেবাৰে ফাইন পেষ্ট কৰি লোৱা নাই অকমান গোটা গোটা আছে এনেকে ভাল লাগে খাবলৈ সেইকাৰণে মই এনেকে দি লৈছো এতিয়া মই এইখিনি ভালদৰে অকমান লৰাই দিছো এখন চামুচৰ সহায়ত ভালকৈ এনেদৰে লৰাই ল'ব আপোনালোকেও এতিয়া মই ইয়াতে মিঠাতেল দি দিছো যিখিনি মিঠাতেল মই মাংস ফ্ৰাই কৰি ৰৈ গৈছিলে তাৰ পৰাই দি দিছো মই মিঠাতেল এতিয়া মই ভিনেগাৰ দি দিছো ডাঙৰ চামুচেৰে মই 2 চামুচ দি দিলো মিঠাতেল আপোনালোকৰ যিমান দিয়ে দিব আৰু মই কমকৈ দিছো বাৰু লাগিলে মই আৰু এড কৰিম এইখিনি মই ভালকৈ মিক্স কৰি লৈছো গুটেইখিনি এতিয়া মই ইয়াতে ডাঙৰ জ্বলা এনেদৰে কাটি লৈছো অলপ জ্বলা জ্বলা হলে খাবলৈ ভাল লাগে সেইকাৰণে মই ডাঙৰ জ্বলা এনেকৈ কাটি মিক্স কৰি লৈছো ইয়াতে এয়া মোৰ ৰেডি হৈ গ'ল মাংসৰ আচাৰ খাবলৈ বহুত সোৱাদ লাগে এতিয়া মই এটা এয়াৰটাইট কণ্টেইনাৰত এনেদৰে গুটেইখিনি ভৰাই ৰাখিম খাবলৈ বহুত সোৱাদ লাগে আপোনালোকে এবাৰ নিশ্চয় বনাই চাব ভিডিওটো যদি চাই ভাল লাগিলে তেনেহলে প্লিজ লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব লগতে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মই এচামুচ ভিনেগাৰ আকৌ এড কৰি দিছো কিবা সুধিবলগীয়া থাকিলে মোক কমেন্ট বক্সত সুধিব পাৰে ভিডিওটো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ